নমস্কাৰ বন্ধুসকল আৰু আপোনালোকে চাই আৰু প্ৰিমিক্স ভিডিঅ' নামৰ এটা অসমীয়া ইউটিউব চেনেল তো গাইছ আজি মই আপোনালোকৰ ওচৰত আনিছোঁ এনেকুৱা এটা এপছ যিটো এপছ আপোনাৰ মোৰ কাৰণে বহুত দৰকাৰ তো গাইছ চাওক তো গাইছ আপুনি যদি এটা ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ গৈ আছে তো গাইছ আপুনি এটা কথা সদায় বিচাৰে যে আপুনি এটা ভাল বস্তু পাওক বা ভাল আপোনাৰ মোবাইলটো যাতে ভাল হওক তো গাইছ সেই মানুহজনে আপোনাক মিছা কথাও ক'ব পাৰে মোৰ মোবাইলটো ইমানটো ভাল ইমানটো বেয়া তো গাইছ আপুনি নিজে সেই মানুহজনৰ সেই কথা আপুনি বিশ্বাস কৰিব পাৰে নকৰিব পাৰে তো গাইছ আপোনাৰ মনত এটা খোকোজাৰ সৃষ্টি হয় তো গাইছ সেই খোকোজাটো আপুনি যদি দূৰ কৰিব বিচাৰে আজি মই আপোনালোকৰ ওচৰত যিটো এপছৰ ৰিভিউ কৰিছোঁ তো গাইছ এই ভিডিঅ'টো আপুনি একদম সম্পূৰ্ণ প্ৰথমৰ পৰা শেষলৈকে চালে বুজি যাব আৰু যদি আপুনি কেতিয়াবা এটা যদি মোবাইল কাৰোবাৰ পৰা কিনিবলগীয়া হয় বা অথবা আপোনাৰ মোবাইলটো যদি চেক কৰিবলগীয়া হয় একেবাৰে সকলো টেষ্ট মোবাইলটোৰ হাৰ্ডৱেৰ ছফ্টৱেৰ বাহিৰ ভিতৰ এভৰিথিং আপুনি টেষ্ট কৰিব পাৰিব এই এপছটোৰ জৰিয়তে তো গাইছ কি এই এপছটো আৰু কেনেধৰণে কাম কৰে জানিবলৈ চাই থাকক আমাৰ আজি বিশেষ ভিডিঅ'টো আৰু গাইছ যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব আৰু বেলেগে জানিবৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু আপোনালোকৰ পৰিয়ালৰ মানুহবিলাকেও শ্বেয়াৰ কৰিব যাতে তেওঁলোকো সাৱধান হয় যে কোনো এটা মোবাইল কিনাৰ আগত আমি কাৰোবাৰ পৰা যদি কিবা এটা মোবাইল কিনো তাত আমি কি ধৰণৰ টেষ্ট কৰিব লাগিব সেই এপ্লিকেশ্যনটো ডাউনলোড কৰি আপুনি সেই সকলোবোৰ কথা জানিব পাৰিব তো গাইছ ব'লক তেন্তে আমি বেছি দেৰি নকৰি আজিৰে আমাৰ বিশেষ ভিডিঅ'টো আৰম্ভ কৰোঁ ঠিক আছে আপোনালোকে টেকনিকেল আৰু ফানি আৰু ব্লগিং ভিডিঅ' যদি ভাল পায় তেন্তে ছাবস্ক্ৰাইব কৰি থওক আমাৰ ভিডিঅ'টো কাৰণ আপোনালোকৰ মাজত বহুত দৰকাৰী কিছুমান টেকনিকেলৰ কথা লগতে এপছ মই আপোনালোকৰ মাজত আহি থাকোঁ যিবিলাক মোৰ আৰু আপোনালোকৰ বহুত প্ৰয়োজন আৰু কিছুমান এনেকুৱাকৈ হেকিং টিপছ দিওঁ যিবিলাক কোনো মিছা নহয় যিবিলাক সঁচা যিবিলাক মই প্ৰুফ আপোনালোকক দিম তো এইবিলাক যদি আপোনাৰ যদি মিছ কৰিবলৈ মন হয় তেন্তে ছাবস্ক্ৰাইব কৰি থওক আৰু ছাবস্ক্ৰাইবটো একদম বিলকুল ফ্ৰী হয় আৰু লগতে বেল আইকনটো প্ৰেছ কৰি থ'ব যাতে কোনো দিগদাৰ নহয় পোনপটীয়াকৈ আপোনাৰ মোবাইলত আমাৰ ভিডিঅ'টো গুচি যায় তো গাইছ ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ তো গাইছ প্ৰথমতে আপুনি আপোনাৰ মোবাইলত প্লে ষ্ট'ৰটো অন কৰি ল'ব আৰু তাত গৈ প্লে ষ্ট'ৰত গৈ আপুনি চাৰ্চ বাৰডালত চাৰ্চ কৰিব যে টেষ্ট এম তো আপুনি এই চাৰ্চ বাৰডালত টেষ্ট এম বুলি চাৰ্চ কৰাৰ লগে লগে আপুনি দেখিবলৈ পাব এই ধৰণে এটা এপছ তো গাইছ এই এপছটো আপুনি ডাউনলোড কৰি ল'ব মই যিহেতু এই এপছটো ডাউনলোড কৰি দিছোঁ মই আপোনাক ডাইৰেক্ট অ'পেন কৰি দেখাই দিম আৰু আপুনি যদি এই এপছটো বিচাৰি নাপায় মোৰ ডেছক্ৰিপশ্যনত লিংকটো দিয়া আছে আপুনি তাৰ পৰা সেই লিংকটোত ক্লিক কৰি এই এপছটো ডাউনলোড কৰিব পাৰে তো গাইছ ব'লকচোন আমি এতিয়া মোবাইলটো ফালে আগবঢ়োঁ তো গাইছ চাওক এই এপছটো আপুনি দেখিছে এই এপছটো আপুনি অ'কে কৰাৰ পাছত কিছুমান দেখাই থাকিব তো আপুনি তাত মানে স্কিপ কৰি থাকিব কাৰণ মই যিহেতু এই এপছটো আগৰ পৰা ব্যৱহাৰ কৰি আহিছোঁ তো মোৰ ডাইৰেক্ট দেখাই দিছে তো আপোনাক এইখিনি জেগাত দেখাই থাকিব যে ফুল টেষ্ট আৰু এইখিনি জেগাত দেখাই থাকিব কুইক টেষ্ট মই যিহেতু আগৰ পৰা এপছটো ব্যৱহাৰ কৰি আহিছোঁ প্ৰথম আহে তো গাইছ মোৰ ডাইৰেক্ট তো মোৰ ইয়াৰ ছাইডত দেখাব এইটো হ'ল কুইক টেষ্ট আৰু এইটো হ'ল ফুল টেষ্ট তো যিহেতু আমাৰ হাতত সময় কম আছে তো গাইছ মই আপোনাক লগে কুইক টেষ্টটো কৰি দেখাই দিছোঁ তো গাইছ কুইক টেষ্টটোত আপুনি অ'কে কৰাৰ লগে লগে প্ৰথম ষ্টেপটো দিব যে আপোনাৰ স্ক্ৰীণখন ভাল নে বেয়া টেষ্ট কৰিবলৈ তো গাইছ গোটেই ইয়াত যি ধৰণে আপুনি দেখাই আছে চাওক সেই ধৰণে স্ক্ৰীণখন কৰিব লাগিব আৰু এটা সময় দিব 30 ছেকেণ্ডৰ ভিতৰত আপুনি যদি কামটো গোটেই স্ক্ৰীণখন সেই বস্তুখিনি কৰিব পাৰে তেতিয়ালৈকে কৰিব তো গাইছ চাওক তো গাইছ আপোনালোকৰ মাজত মই এনেকুৱা কিছুমান টিপছ বা কিছুমান এপ্লিকেশ্যন বা কিছুমান তথ্য আনি থাকোঁ যিবিলাক আমাৰ দৈনন্দিন জীৱনত মোক আপোনাক আৰু সকলোকে যিবিলাক বেছি বিশেষ প্ৰয়োজন তো গাইছ তেনেকুৱা ধৰণৰ যদি টিপছ বা তেনেকুৱা ধৰণৰ কিবা তথ্য আপুনি যদি মিছ নকৰোঁ বুলি ভাবিছে তো গাইছ প্লিজ ছাবস্ক্ৰাইব কৰি থওক চেনেলটো কাৰণ ছাবস্ক্ৰাইব কৰিলে একো নালাগে ছাবস্ক্ৰাইব কৰিলে মানে হয় কি আপুনি মোৰ লগত এটা সংযোগ হৈ যায় যাৰ কাৰণে মই যেতিয়া ভিডিঅ' দিম আপুনি আপোনাৰ মোবাইলত পোনপটীয়াকৈ পায় আৰু লগতে বেল আইকনটো প্ৰেছ কৰি দিব যাতে ন'টিফিকেশ্যনটো আপোনাৰ মোবাইলত যায় আৰু আপুনি তাত অ'কে কৰি আমাৰ ভিডিঅ'টো চাব পাৰে তো গাইছ ব'লক দেৰি নকৰি আমাৰ ভিডিঅ'টো তো গাইছ প্ৰথম ষ্টেপটো চাওক এই ষ্টাৰ্টটো আমি অ'কে কৰিলোঁ তাৰপিছত চাওক ইয়াত এটা আমাক সময় দি আছে 30 ছেকেণ্ড তো আপোনাক আমাক এনেকৈ কৰিব দি আছে তো গাইছ আমি চাওঁ এনেকৈ কৰি দিওঁ তো গাইছ চাওক তো গাইছ চাওক মই কৰি আছোঁ চাওক মই এতিয়া 2 নম্বৰটো ষ্টেপটো দিছে যে আপুনি যেতিয়া ফোন আহিলে আপুনি যেতিয়া কাণত লয় সেই স্পীকাৰটো ভালনে বেয়া তো গাইছ সেইটো আপোনাক ক'ব যে আপুনি কাণত যেতিয়া লগাব আপোনাক তাত কেইটামান চৰি মোৰ ফোন আহি গৈছিলে আৰু তো এই আপোনাৰ ভালনে বেয়া টেষ্ট কৰিব আৰু তাত কিছুমান শব্দ ক'ব সেই শব্দকেইটা আপুনি ইয়াত তাত টাইপ কৰিব লাগিব তো গাইছ মই আৰম্ভ কৰিছোঁ তো গাইছ চাওক 3 নম্বৰ ষ্টেপটো দিছিলে আমাৰ লাউড স্পীকাৰ যোনটো সেই স্পীকাৰটো ভাল নে বেয়া তো গাইছ আমি ষ্টাৰ্ট কৰিছোঁ তো গাইছ আপুনি শব্দটো শুনিছেনে নাই যদি আপুনি শব্দটো শুনিছে আপোনাৰ স্পীকাৰটো ভাল তো গাইছ দেখিছে
এতিয়া আছে কমপ্লিট টেষ্ট আপোনাৰ এতিয়া হৈ গৈছে আৰু যদি আপুনি কমপ্লিট টেষ্ট কৰিব বিচাৰে তো গাইছ আপুনি এইখিনিত ওকে কৰিব কমপ্লিট টেষ্টত তো গাইছ আপোনাৰ ৱাইফাই মই যিহেতু এতিয়া ৱাইফাই অন কৰিবলৈ বহুত টাইম লাগিব ভিডিঅ'টো শ্বৰ্ট কৰিলে মই এইটো হেৰি কৰি দেখাই দিছোঁ স্কিপ কৰিছোঁ ব্লুটুথটো স্কিপ কৰি দিছোঁ জিপিএছ স্কিপ কৰি দিছোঁ মোৰ যিহেতু এইটো ভালেই হৈ আছে মই যিহেতু নিজে জানো মোৰ নিজৰ মোবাইল যেতিয়া চাৰ্জিংটো মোৰ ফাৰ্ষ্ট চাৰ্জিং মই জানো তো গাইছ এইটো মই স্কিপ কৰি দিছোঁ তো গাইছ আপুনি যদি আৰু এনেকুৱা কিছুমান যদি চাব পাৰে আপোনাৰ বেটাৰী কি ভাল নে বেয়া এনেকুৱা আপুনি বহুত ধৰণৰ ফিচাৰ্ছ যাব আপোনাৰ কেমেৰা ভাল নে বেয়া তো আপুনি চব পাই যাব আপোনাৰ ফ্লাছটো ভাল নে বেয়া আপুনি যদি ফ্লাছ টেষ্টটো কৰিব বিচাৰে তো ওকে কৰক আপুনি ইয়াত আৰু এটা ষ্টাৰ্ট কৰক 1 2 3 4 5 তো 5বাৰ কেইবাৰ আপোনাৰ ফ্লাছটো জ্বলিল কেইবাৰ আপুনি ইয়াত ওকে কৰিব লাগিব 5বাৰ যদি গুড জব মানে আপোনাৰ ফ্লাছটো ঠিকে আছে তো গাইছ এইটো কাটি দিয়ক তো গাইছ এবাৰ কি দেখোন 5 আপোনাৰ মোবাইলটো ভাইব্ৰেশ্যনটো ভাল হৈ আছে নাই চাবলৈ হ'লে আপুনি এইটো ওকে কৰক আপোনাৰ কেইবাৰ ভাইব্ৰেশ্যন হৈছে মোবাইলটো সেইটো টাচ কৰিব লাগিব আগৰ দৰে তো গাইছ আপুনি ওকে কৰি দিয়ক এইটোত ষ্টাৰ্ট কৰক 1 2 3 4 তিনিবাৰ আমাৰ যেহেতু তিনিবাৰ ভাইব্ৰেশ্যন হৈছে মই তিনিবাৰ ওকে কৰিছোঁ মানে আমাৰ ঠিকে আছে নেক্সট টেষ্ট তো এবাৰ কি দেখাওঁ আমাৰ ভলিউম ৰকাৰ বটন যোনটো আৰু ভলিউম আপ এণ্ড ডাউন ৰকাৰ বটন আৰু আমাৰ যিটো পাৱাৰ অন অফ কৰা বটন সেইকেইটা ভাল নে বেয়া চাবলৈ হ'লে আপুনি এইটো দেখিছে ইয়াত ওকে কৰক তো ষ্টাৰ্ট কৰক আমাক প্ৰথমতে কৈছে আমি যোনটোত চাউণ্ড বহাওঁ প্লাছ ওপৰটোত আমাক ওকে কৰিব দিছে এইবাৰ তলত চুব দিছে মাইনাছটোত তো কৈছে আমাৰ ঠিকে আছে এইবাৰ আমাক চুব দিছে যে আমাৰ যোনটো আমাৰ পাৱাৰ অন অফ কৰা বটনটো ওকে কৰিব দিছে গুড জব মানে আমাৰ ঠিকে আছে তো গাইছ এই ধৰণে আপুনি গম পাব পাৰিব চাৰ্জ মই এতিয়া চাৰ্জত লগাই দেখাব লাগিব মই যিহেতু এতিয়া নাইকিয়া সেইটো কাৰণে দেখাই তো গাইছ আপুনি এইটো দি এই এপছটো ব্যৱহাৰ কৰি আপুনি আপোনাক মোবাইলটো জোকাৰিব দিছে চেক ইয়ৰ ফোন নাও গুড জব ঠিকে আছে এনেকৈ ধৰণে আপুনি কৰি ল'ব পাৰিব তো এবাৰ কি দেখাওঁ কেমেৰা ফ্ৰণ্ট কেমেৰা ষ্টাৰ্ট ওকে গুড জব নেক্সট টেষ্ট ৱাইফাই এবাৰ কি দেখাওঁ এবাৰ তো গাইছ আপুনি এনেকৈ জানিব পাৰিব তো গাইছ আপোনাৰ মোবাইলটো কি আপুনি যদি এটা ছেকেণ্ড হেণ্ড মোবাইল কিনিবলৈ গৈ আছে এই এপছটো ব্যৱহাৰ কৰি আপুনি তাৰ লাভ হ'ব পাৰিব তো গাইছ যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু বেলেগে জানিবৰ কাৰণে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব তো গাইছ আৰু যদি মোক কিবা ক'বলগীয়া আছে তলত কমেণ্ট কৰিব আৰু যদি কিবা টেকনিকেল ভিডিঅ' জানিবলগীয়া আছে মোক তলত কমেণ্ট কৰি সোধক মই আপোনালোকৰ কুৱেশ্যনৰ এনচাৰটো ৰিপ্লাই কৰিবলৈ চাম তো গাইছ আজিলৈ ইমানেই জয় হিন্দ জয় আই অসম